নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল স্বাভিমান অসমলৈ। আহকচোন চাওঁ আজিৰ দিনটোৰ কিছু বিশেষ জানিবলগীয়া খবৰ। প্ৰথমটো খবৰ আমাৰ বাবে সুখবৰ কঢ়িয়াই আনিছে। গোটেই ভাৰততে যোৱাকালি অৰ্থাৎ 23 জুলাই তাৰিখে প্ৰায় 29,557 জন ৰোগী কৰোনাৰ পৰা সুস্থ হৈ উঠিছে। বৰ্তমানলৈকে 24 ঘণ্টাৰ ভিতৰত সুস্থ হৈ উঠা কৰোনা ৰোগীৰ সংখ্যাৰ তুলনাত এয়াই সৰ্বোত্তম বুলি জানিব পৰা গৈছে। ই সমগ্ৰ ভাৰততে অভিলেখ গঢ়াৰ লগতে সকলোৰে মনত এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। ইয়াৰ উপৰি বিগত 24 ঘণ্টাত 45,720 জন কৰোনা আক্ৰান্ত হৈছে, লগতে 1,129 জন লোকে মৃত্যুক সাৱটি লৈছে। আগবাঢ়িছোঁ দ্বিতীয়টো খবৰলৈ। যিসকলে বেংকত কাম কৰি আছে তেওঁলোকৰ বাবে এক সুখবৰ। ইণ্ডিয়ান বেংক এছ'চিয়েশ্যনৰ এখন বৈঠকত বেংক কৰ্মচাৰীসকলৰ বাবে 15% দৰমহা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰায় 8.5 লাখতকৈও অধিক বেংক কৰ্মচাৰী ইয়াৰ দ্বাৰা উপকৃত হ'ব বুলি জানিব পৰা গৈছে। আন এটা সুখবৰ এই যে আমেৰিকাৰ প্ৰখ্যাত আলোচনী ফৰ্বছে প্ৰকাশ কৰা বিশ্বৰ ধনাঢ্য তালিকাত ৫ম স্থান লাভ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। 5.57 লাখ কোটি টকাৰ মুঠ সম্পত্তিৰে আমেৰিকাৰ বিনিয়োগকাৰী ৱাৰেন বাফেটক অতিক্ৰম কৰিছে মুকেশ আম্বানীয়ে। এতিয়া আগবাঢ়িছোঁ পিছৰটো খবৰলৈ। অসমৰ 26খন জিলাৰ 26 লাখতকৈও অধিক লোক বানৰ কবলত পৰি যি এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছে তাৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰই 346 কোটি টকা বান সাহায্যৰ বাবে প্ৰদান কৰিব বুলি এটা অফিচিয়েল ষ্টেটমেণ্টত সদৰি কৰে। দেশসমূহত কৰোনাৰ বাবে হৈ থকা দুৰৱস্থাৰ প্ৰতি সঁহাৰি জনাই অহা এক বছৰলৈকে T20 বিশ্বকাপ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে আৰু লগতে ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণো অনিশ্চয়তাত পৰিণত হৈছে। কিন্তু ইয়াৰ ব্যতিক্ৰমীভাৱে পলমকৈ হ'লেও দেশত IPL হোৱাটো নিশ্চিত বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি চাকৰি সন্ধানকাৰীসকলৰ বাবে আছে এক সুখবৰ। কৃষি বিভাগত নতুনকৈ প্ৰায় 1,920 জন তৃতীয় বৰ্গৰ কৰ্মচাৰী নিযুক্তি দিয়া হ'ব বুলি কৃষিমন্ত্ৰী অতুল বৰাই সদৰি কৰে। ইয়াৰ লগতে 42 জন কনিষ্ঠ আৰু 12 জন সহকাৰী কনিষ্ঠ অভিযন্তা, 113 জন কৃষি উন্নয়ন বিষয়া, পশুপালন বিভাগত 31 জন তৃতীয় বৰ্গৰ পদত নিযুক্তি দিয়া হ'ব। গুৰুত্বপূৰ্ণভাৱে 224 জন ফিল্ড এছিষ্টেণ্ট, 84 জন চতুৰ্থ বৰ্গৰ বিষয়া আৰু 17 জন ৰাজপত্ৰিত বিষয়াক নিযুক্তি দিয়া হ'ব বুলি জানিব পৰা গৈছে। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আপোনালোকৰ এনে সঁহাৰিয়ে আমাক আগবাঢ়ি যোৱাত উৎসাহ যোগাব। ধন্যবাদ। জয় আই অসম।